আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আছামিজ দিনী তাবলিগ নামৰ এই চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ পুৰুষ মহিলাৰ ৰোজা, লগতে হাদিছ শৰীফত ৰোজাৰ ফজিলত বৰ্ণনা। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। পুৰুষ মহিলাৰ ৰোজা। ইছলামৰ তৃতীয় খুঁটি বা স্তম্ভ হ'ল ৰোজা। বালিগ বা প্ৰাপ্তবয়স্ক প্ৰত্যেক মুছলিম পুৰুষ মহিলাৰ ওপৰত এই ৰোজা ফৰজ বা বাধ্যতামূলক। বিনা কাৰণত এই ৰোজা ত্যাগ কৰিলে কবিৰা গুনাহ হ'ব। মহিলাৰ মাহেকীয়া ঋতু আৰু সন্তান প্ৰসৱৰ পিছত প্ৰসূতি কালত ৰোজা ৰাখিব নালাগে। কিন্তু ঋতু আৰু প্ৰসূতিৰ কালত যিকেইটা ৰোজা ক্ষতি হয়, অন্য মাহত সেইকেইটাৰ কাজা অৰ্থাৎ পূৰণ কৰিব লাগিব। পবিত্ৰ কোৰাণ শ্বৰীফত ৰোজা সম্পৰ্কে কোৱা হৈছে, হে ইমানদাৰসকল, পূৰ্বৰ নবীসকলৰ ওপৰত যেনেকৈ ৰোজা অৱশ্য পালনীয় কৰ্তব্য হিচাপে ধাৰ্য কৰা হৈছিল, তেনেকৈ তোমালোকৰ প্ৰতিও ৰোজা অৱশ্য পালনীয় কৰা হ'ল, যাতে তোমালোকে ইয়াৰ মাধ্যমত সংযমী আৰু ধৰ্মভীৰু হোৱা। হাদিছ শৰীফত ৰোজাৰ ফজিলত বৰ্ণনা। বিখ্যাত চাহাবা হজৰত ছালমান ফাৰ্চী ৰহমতুল্লাহ আলাইহিৰ পৰা বৰ্ণিত যে শ্বাবান মাহৰ শেষৰ দিনা আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক নছিহত কৰি কৈছিল, হে লোকসকল, তোমালোকৰ বাবে এটা অতিশয় বৰকতপূৰ্ণ মাহ ওচৰ পালেহি। এই মাহৰ এটা ৰাতি হাজাৰ মাহতকৈ উত্তম হয়। এই মাহত তোমালোকৰ বাবে ৰোজা ফৰজ কৰি দিয়া হৈছে আৰু এই মাহত ৰাতি অৰ্থাৎ তাৰাবিৰ বাবে থিয় হোৱাটোক নফল অৰ্থাৎ অতিৰিক্ত সুন্নত ইবাদত হিচাপে ধৰা হৈছে। যিজনে এই মাহত আল্লাহৰ সন্তুষ্টি অৰ্জনৰ কাৰণে কোনো নফল ইবাদত কৰিলে, তেওঁ অন্যান্য মাহৰ তুলনাত ফৰজ আদায় কৰাৰ সমান সওৱাব পাব। আৰু যিজনে এই মাহত ফৰজ আদায় কৰিলে, তেওঁ অন্যান্য মাহৰ তুলনাত ৭০ গুণ ফৰজ আদায় কৰাৰ সমান সওৱাব পাব। এইটো চবুৰৰ মাহ আৰু চবুৰৰ বিনিময়ত জান্নাত হয়। এইটো সহানুভূতিৰ মাহ আৰু এইটো সেই মাহ যিটো মাহত ইমানদাৰসকলৰ ৰিজিকত বৰকত দিয়া হয়। এই মাহত যিজনে কোনো ৰোজাদাৰক ইফতাৰ কৰাব, তেওঁৰ গুনাহ মাফ কৰি দিয়া হ'ব আৰু জাহান্নামৰ অগ্নিৰ পৰা ৰক্ষা পাব। আৰু সেইজনে ৰোজাদাৰৰ সমান সওৱাব পাব, তাত অলপো কম কৰা নহ'ব। তেখেতক আৰজ কৰা হ'ল, হে আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ৱাছাল্লাম, এনেকুৱা বহুত লোক আছে যিসকলৰ ৰোজাদাৰক ইফতাৰৰ কৰোৱাৰ সম্বল নাই। তেওঁলোকে কি কৰিব? তেওঁ ক'লে, আল্লাহ তাআলাই সেইজন ব্যক্তিকো এই সওৱাব দান কৰিব যিজনে অলপ গাখীৰৰ চৰ্বত বা এটা খেজুৰ অথবা এঢোক পানীৰে কাৰোবাক ইফতাৰ কৰাব। আৰু যিজনে ৰোজাদাৰক পেট ভৰাই খাদ্য খুৱাব, তেওঁক এনেকুৱা সওৱাব দিয়া হ'ব যে তেওঁ তাৰেই বিনিময়ত জান্নাতত দাখিল হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰিব। ৰমজান হ'ল সেই মাহৰ নাম যিটো মাহৰ প্ৰথম ভাগত দয়া বা ৰহমত, মধ্যভাগত মাগফিৰাত বা ক্ষমা আৰু শেষৰ ভাগত নাজাত বা মুক্তি নিহিত আছে। আৰু যি ব্যক্তিয়ে এই মাহত গোলাম, চাকৰ নকৰ প্ৰভৃতিক টান কামৰ পৰা ৰেহাই দিয়ে, তেওঁক আল্লাহ তাআলাই ক্ষমা কৰিব আৰু জাহান্নামৰ অগ্নিৰ পৰা বচাব। বন্ধু বান্ধৱীসকল, এয়াই আছিল পুৰুষ মহিলাৰ ৰোজা আৰু হাদিছ শৰীফত ৰোজাৰ ফজিলত বৰ্ণনা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।